Hello my YouTube fam, welcome to my channel Bigis Lifestyle আৰু আপোনালোকে চাই আছে আজি এটা নতুন vlog and ৰাতিপুৱা মৰ্নিং টি কাপ লৈ ললো না ৰাতিপুৱা গোটেই দিনটো যাতে এনাৰ্জেটিক হৈ কাৰণে খাই লৈছো চাহ আৰু এনে ৰেডি হৈ গলো যাবলৈ ওলাই and মটন আনিবলৈ ওলাই গৈছিলোঁ এণ্ড এপিনে লৈ আনিলোঁ মটন আৰু ইমান ভাবিছে চাগে ইমান সোপা কোনে খাব ময়ে খাম গোটেই মটনখিনি So guys, আমি এতিয়া বনাব লৈছে এপিনে আছে বাসমতি ৰাইচ এপিনে আছে পিয়াজ গাজৰ খিচমিচ কাজু আলমণ্ড জলকীয়া তেজপাত লং ইলাইচি এপিনে আছে পিয়াজ আদা নহৰু এণ্ড দিছ ইজ আৱাৰ মটন এইখিনি ছাগলী মাংস এণ্ড চব ৰেডি হৈ গ'ল এতিয়া আমি এতিয়া বনাম চ' আমি ফাৰ্ষ্টত বনাব ওলাইছোঁ আমাৰ মটন যোনখিনিত আমি দিছোঁ পিঁয়াজ আদা নহৰু এণ্ড জলকীয়া দেন 5 মিনিটছমান আমি এনেকৈ লৰাই থাকোঁ যেতিয়ালৈকে পিঁয়াজখিনি ৰেড কালাৰ হৈ নাযায় চ' গাইজ লেটছ কণ্টিনিউ দ্য ভিডিঅ' ফাৰ্ষ্টত আমি মটনখিনি বনাই লৈছোঁ দেন আমি বনাম পোলাওখিনি আমাৰ মোৰ হাতত আছে এতিয়া ছাগলী মাংস এণ্ড আমি এইখিনি ছাগলী মাংস চ' মটনখিনি ফাৰ্ষ্টত ফ্ৰাই কৰি লৈছোঁ কাৰণ প্ৰথমতে ফ্ৰাই কৰিব লাগিব অভিয়াছলি কিন্তু মই মটন বনাব ভালছে নাজানো সেইকাৰণে ৰিক্সটো ল'ব নাই বিচৰা চ' মাকে দি দিলোঁ আৰু লাষ্টত হেণ্ড অভাৰ কৰি দিলোঁ বনাবলৈ কিন্তু হ'লেও মাজে মাজে মই হেল্পাৰ নিচিনা কাম কৰিছোঁ চ' ফাইনেলি আমাৰ মটন কমপ্লিট হৈ গ'ল এণ্ড কালাৰটো ভাল হৈছে নাই কমেণ্ট কৰি জনাম এণ্ড এইপিনে দেখিছে আপোনালোকে যে কালাৰটো বহুত ধুনীয়া আহিছে এণ্ড সিজি গ'ল চাগে আই থিংক হ'লেও অলপ টাইম দিছোঁ আৰু অলপ সিজাব লাগিব চাগে আধা আজি যোনটো আগৰ ফোন আছিলে সেইটো বেয়া হৈ গ'ল বেয়া মানে কি হ'ল অলপ প্ৰব্লেম আছে চাইনিজ ফোন গম পায় এণ্ড এতিয়া আনিলোঁ আমি ৰিয়েলমি C20 যোনটো ভাল ফোন অভিয়াছলি ৰিয়েলমি ফোন হয় যেতিয়া ভালেই ফোন এইটো এটা বহুত ভাল ব্ৰেণ্ড ৰিয়েলমি চ' আহকচোন আনবক্সিং কৰোঁ এতিয়া দেখিছে মোৰ হাতত আছে ৰিয়েলমি C20 Pro মোবাইল এণ্ড এইটো ফোন মোক কষ্ট কৰিলে 7,800 মিনছ 8,000 আছিলে 200 ৰুপিজ ডিছকাউণ্ট দিলে আৰু এণ্ড এইপিনে দেখিছে প্ৰথম শ্লিপ কিবা এণ্ড এইটো ফোন কালাৰটো কেনেকুৱা লাগিছে ক'বচোন এণ্ড এইপিনে চাৰ্জাৰটো 20 ৱাট আই থিংক এণ্ড উইথ লাইটনিং কেবল আহিছে চাৰ্জাৰটো ভাল 5,000 mAh বেটেৰী হয় আৰু লগত একো নাই দিয়া সঁজুলি পাতি এণ্ড এতিয়া ফোনটো ছুইচ অন কৰোঁ আহক কেমেৰাটো অন কৰি লৈছোঁ কেমেৰা বহুত ধুনীয়া দেই বহুত ক্লিয়াৰ পিকচাৰ উঠিছে আগৰটোতছেতো বহুত বেটাৰ এতিয়া চাই লওঁ ফ্ৰণ্ট কেমেৰাটো টেষ্ট কৰি So guys, hi! আমি আনবক্সিং কৰি আছোঁ এতিয়া এণ্ড লগত আহিলে কভাৰটো লগত আনিছিলোঁ ফোনটোৰ লগত কিনি আনিছিলোঁ এটা কভাৰ যোনটো ব্লেক কালাৰ হয় ফোনটো চ' নুঠিব আই থিংক হ'লেও লগাই দিছোঁ কাৰণ প্ৰটেকশ্যন মেইন ন চ' উঠাচ্ছে এণ্ড এইপিনে কেমেৰা দেখিছে ডুৱেল কেমেৰা ট্ৰিপল কেমেৰা চাগে ন ডুৱেল কেমেৰা এতিয়া চাইছোঁ ভালকৈ ফোনটো ঠিকেই আৰু মোটামুটি চলিলে হ'ল ভাল ৰেডি হৈ আছে আৰু বনি আছে আৰু এতিয়া আমি কুকাৰত মই আগতে মানে পোলাও বনাই পোৱা নাই এবাৰ ফাৰ্ষ্ট নহ'লেতো ভাত আৰু মাংস বনাওঁ ছাগলীটোতো জীৱনত বনাই পোৱা নাই এবাৰ ফাৰ্ষ্ট চ' চাওঁচোন কি হয় এনেই এক্সপেৰিমেণ্ট এটা কৰি চাইছোঁ মানে চ' ইটছ টাইম ফৰ পোলাও আৰু আপোনালোকে দেখিছে পোলাও বনাবলৈ বেছি বস্তুৰ প্ৰয়োজন নহয় ফাৰ্ষ্টত মই পিঁয়াজখিনি দি ল'লোঁ ৰিফাইন তেলত এণ্ড লগত তেজপাত দেন এইখিনি 5 মিনিটছলৈকে লৰাই থাকিব যেতিয়ালৈকে ৰেড কালাৰটো নাহে ৰেড কালাৰটো অহা পিছতহে আপোনালোকে চাউলখিনি দিব এপিনে মোৰ হাতত দেখিছে গাজৰ কাজু খিচমিচ গোটেইকেইটা মিক্স কৰি কিনে ঢালি দিছোঁ কাৰণ লাষ্টত গৈ একেই হৈ থাকিব এনেও এণ্ড এই পোলাও সকলোৱে বনাব জানেই চাগে হ'লেও মই এনেই দেখাই দিছোঁ আৰু
যিহেতু ফাৰ্ষ্ট টাইম বনাইছে। দেন আমাৰ ফাৰ্ষ্ট প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত আমি ঢালি দিওঁ বাচমতি ৰাইচ এণ্ড তাৰপিছত সেইখিনি ভাজোঁ 5 মিনিটমান আৰু তাৰ ওপৰত নিমখ ঢালি দিওঁ 1 চামুচ। দেন আমি পানী ঢালি কিনে তাক উতলিব দিওঁ। চ' পোলাও ইজ কমপ্লিট গাইজ। আৰু গেটুৱে মাংস নাই খোৱা, সি অকল কণী খাইছে।